হাই এভৰিৱান, কি খবৰ সকলোৰে। আজি আপোনালোকক মই দেখাম এই ছুইচখিনি কি কাম, কোনটো ছুইচ কি কাম কৰে আপোনালোকক মই দেখাম ভিডিঅ'টোত। তো ভিডিঅ'টো চাই থাকিব, ভাল পালে লাইক এটা কৰিব আৰু আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে গাড়ীখন মই অন কৰি লৈছোঁ আৰু দেখিছেনে আগৰ গাড়ীবিলাকত এই আপোনালোকৰ এই লুকিং গ্লাছকেইখন বাহিৰৰ সোঁ আৰু বাওঁফালৰ লুকিং গ্লাছকেইখন এডজাষ্ট কৰিবলৈ আপোনালোকে হাতেৰে কৰিবলগীয়া হৈছিলে, মেনুৱেলি কৰিবলগীয়া হৈছিলে। আজিকালি নাই, আজিকালি এনেকৈ আপোনালোকে ছুইচ দিয়ে। কম দামী গাড়ীটো পায়, দামী গাড়ীটো আছে এইটো ছিষ্টেম। তাৰ দেখাইছোঁ, এইটো দেখিছেনে ৰাইট লেফ্ট চবফালে আপোনালোকে কৰিব পাৰে। ৰাইট কৰিলে আপোনালোকে ৰাইট ছাইডৰ গ্লাছখন আপোনালোকে এডজাষ্ট কৰিব পাৰিব, আৰু যদি লেফ্ট ছাইডে কৰে তেন্তে লেফ্ট ছাইডৰ গ্লাছখন এডজাষ্ট কৰিব পাৰিব। তো বলক মই দেখাই দিছোঁ আপোনালোকক কেনেকৈ এডজাষ্ট কৰে। এইটো চাওক, ৰাইট কৰি ল'লোঁ মই। এতিয়া আপোনালোকে এইটো তললৈ ওপৰলৈ সোঁফালে বাওঁফালে যেনেকৈ কৰে আপোনাৰ কথা। আপোনালোকক মই ইয়াত দেখালোঁ, এতিয়া লুকিং গ্লাছখন দেখাইছোঁ। দেখিছে আপোনালোকে, দেখি বুজিব পাৰিছে, ধৰিব পাৰিছে। এতিয়া আপোনালোকে বাওঁফালে ঠিক এনেকৈ ধৰণে কৰিব পাৰিব, দেখিছেনে। এইটো ভাল ছিষ্টেম এইটো। আৰু এইটো ছুইচ দেখিছে, এই ছুইচটো আপোনালোকে এইটো ফল্ড আৰু আনফল্ড কৰিবৰ কাৰণে দিছে, মানে জপাবলৈ আৰু মেলিবৰ কাৰণে দিছে, দেখিছেনে। আৰু এটা প্ৰব্লেম মই আপোনালোকক কৈছোঁ, এই ছুইচটো বহুত কামত আহে। সেই প্ৰব্লেমটো হৈছে এই পিছফালে যেতিয়া সৰু ল'ৰা ছোৱালী বহে, তাহাঁতে কি কৰে, এই ছুইচটো দি কিনে এই গ্লাছখন খোলা মেলা কৰি হাত মূৰবিলাক বাহিৰলৈ ওলাই থাকে, আৰু এনেকৈ অলপ ৰিস্ক হৈ যায়। গাড়ী অভাৰটেক কৰোঁতে কেতিয়াবা বা ইফাল সিফাল কৰোঁতে ক'ৰবাত সৰু ল'ৰা ছোৱালী দুখ পাব পাৰে। তো সেই বস্তুটো ইয়াৰ পৰাই আপোনালোকে কেনেকৈ নোহোৱা কৰিব পাৰে, মানে কাম কৰিব নোৱাৰা কৰি দিব পাৰে ইয়াৰ পৰাই আপোনালোকে, সেই বস্তুটো মই আপোনালোকক দেখাম। তো দেখাই আছোঁ আপোনাক মই। ৰ'ব, এতিয়া যিহেতু মই এইখন গ্লাছ ইউজ কৰিছিলোঁ, এতিয়া দেখিছেনে ইয়াৰ পৰাও হৈ আছে, আপোনালোকে দেখিছে। এতিয়া মই এইটো ছুইচ ইউজ কৰিছিলোঁ, আপোনালোকে দেখিলে। এতিয়া যদি মই এই ছুইচটো টিপি দিওঁ তেন্তে এই ছুইচটো ইয়াৰ পৰাও কাম নাইকিয়া হৈ যাব, আৰু লগতে ইয়াৰ পৰাও কাম নোহোৱা হৈ যাব, ইয়াৰ পৰা দেখিলে আপোনালোকে। তো আপুনি যদি আকৌ আগৰ নিচিনা কৰিব হয় তেন্তে আপোনালোকে এইটো এবাৰ টিপি দিলে, দেখিছেনে ইয়াৰ পৰা হৈছে, আৰু আকৌ হ'ব এনেকৈ। গতিকে টেনশ্যন ল'বলৈ একো নাই। আৰু এইটো ছিষ্টেম ভাল দিছে, কাৰণ কেলৈ সৰু ল'ৰা ছোৱালীয়ে যেতিয়া মূৰটো বাহিৰলৈ উলিয়াই, হাতখন বাহিৰলৈ উলিয়াই, তেতিয়া গাড়ী চাড়ী অভাৰটেক কৰোঁতে খুন্দা খাব পাৰে, লাগিব পাৰে, দুখ পাব পাৰে। গতিকে আপোনালোকে সেইটো ইয়াৰ পৰা নোহোৱা কৰিব পাৰে। তো আপোনালোকে যদি সোঁ বা দুইটা গ্লাছত ছেইম প্ৰচেছ আপোনালোকে এনেকৈ কৰিলে হৈ যাব। তো আজিলৈ ভিডিঅ'টো ইমানে। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক এটা কৰি দিব, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু এটা ভিডিঅ'ত আপোনালোকক মই দেখাম, মই আহিবলগীয়া ভিডিঅ'টোত AC ছুইচ কেনেকৈ কাম কৰে, কোনটো কি কাম কৰে আপোনাক সকলো দেখুৱাম। লগতে এইখিনি ছুইচৰ দেখাম, এইকেইটা ছুইচৰ দেখাম। আপোনাক এইটো হেডলাইট লেভেলিঙৰ এই ছুইচটো কেনেকৈ কাম কৰে, কেনেকৈ এডজাষ্ট কৰিব সকলো দেখাম। লগতে ট্ৰিপ মিটাৰ কেনেকৈ জিৰ' কৰে, আৰু এই ছুইচটো মানে এইটো দেখিছেনে, এই ছুইচটো কেনেকৈ কি কাম কৰে আপোনাক সকলো দেখাম। চ' তেতিয়ালৈকে বাই বাই সকলোৱে, ভালে থাকক।